নমস্কাৰ, পুনৰ উভতি আহিলোঁ। বৰ্তমান কহৰাত আছোঁ। কহৰাৰ পৰা কাজিৰঙা হৈ তেজপুৰলৈ গৈ আছোঁ। পৰিৱেশটো বৰ সুন্দৰ, বতৰটো যথেষ্ট ভাল। আজি কিনকিনকৈ বৰষুণ দি আছে আৰু যিহেতু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেদি গৈ আছোঁ, সেইকাৰণে স্পীড লিমিট আছে। যথেষ্ট লাহে লাহে যাব লাগে আৰু আমি লাহে লাহে গৈ আছোঁ। চাৰিওকাষে পৰিৱেশ উপভোগ কৰি মাজে মাজে কিনকিনকৈ বৰষুণ দি আছে। আপোনালোকেও আমাৰ লগত যাত্ৰাটো উপভোগ কৰক। মাজে মাজে ৰাস্তাৰ কাষে কাষে কিছুমান স্পীড মিটাৰ থাকে এনেকুৱা ধৰণৰ, আৰু তাত আপুনি কিমান স্পীডত আহি আছে সেইটো ওলাই যায়। আৰু নিৰ্ধাৰিত স্পীডতকৈ যদি আপুনি বেছি স্পীডত আহে তেতিয়াহ'লে চালান কাটে। আৰু পৰাপক্ষত এইফালে আহোঁতে স্পীডত আহিবই নালাগে, যিহেতু জন্তুবোৰো মাজে মাজে ৰাস্তাৰ ইফালে ইফালে পাৰ হৈ থাকে। গড় দেখি গলি হৈ গ'ল কাজিৰঙালৈ অহা কামটো। গড় নহয় নি এইটো? অঁ, হৈ গ'ল। তই দেখি গলি গড়, এতিয়া যাব পাৰোঁ আমি। এইটো গড়ে হয়, এইটো গড় হয়, এইটো গড়ে হয়। চিৰিয়াছলি এইটো চা, গড় হয় চা, এইটো চা, এইটো গড়ে হয়। এইটো জুম নহয় নি? কেনেকৈ জুম হয়? এইটো চা, এতিয়া চা। দুটামান গড় আৰু দুটামান হৰিণা দেখাৰ পিছত পুনৰ যাত্ৰা আৰম্ভ কৰিলোঁ। আৰু আহি আহি এয়া কলীয়া ভোমোৰা পালোহি। এখন নতুন কলীয়া ভোমোৰা, মানে দুখন বনালে, এখন পুৰণাখন আছে ছাইডেদি আৰু এখন নতুনখন। আগতে যেতিয়া এফালেদি আমি যাওঁ গুৱাহাটীলৈ, গাড়ীত উঠি পাৰ হৈ যাওঁ, তেতিয়া মোৰ বহুত হেঁপাহ আছিলে ইয়াৰ ওপৰত বাইক চলাই পাৰ হৈ যোৱা। আজি অৱশেষত এই হেঁপাহটো পূৰা হ'ল। এফালে ডিব্ৰুগড়টো পূৰা হ'ল, বগীবিলৰ ওপৰত। ইয়াত কলীয়া ভোমোৰাত আৰু এটা আশা আছে ঢলা শদিয়াত। কেতিয়াবা যদি সময় সুবিধা মিলে বাইক লৈ ঢলা শদিয়ালৈ যাম। ধন্যবাদ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে।